ভালে পাইছে বঢ়িয়া হৈছে নাটকখন মানে অলপ একদম চকুৰ পানী ওলোৱা নাটক হৈছে বহুতে কান্দি ওলাইছে বহুতে কান্দি ওলাইছে নমস্কাৰ মই ভূমনি আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আজি বৰদৈচিলা থিয়েটাৰ গুৱাহাটীত উন্মাদিত চলি আছিলে বৰদৈচিলা থিয়েটাৰ চাবলৈ আহিছোঁ গংগাৰ পানী মক্কাৰ মতি গতিকে নাটকখনৰ সৰু সৰু কেইটামান ক্লিপছ মই দেখুৱাওঁ আপোনালোকক এয়া মই পেণ্ডেলৰ বাহিৰত আছোঁ গতিকে বলক এই থিয়েটাৰৰ দৃশ্যৰে মই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মুছলমানৰ ঘৰত ডাঙৰ দীঘল হোৱা ছোৱালীজনীক বিয়া কৰাই আনি আমি সমাজত তলতকৈ হ'ব নোৱাৰো ওলাই যা ইয়াৰ পৰা ওলাই যা আৰু এইখন ঘৰ কোনোদিন ঘূৰি নিদিবি যি ধৰ্মৰে নহওক কিয় তাই বৰ্তমান মোৰ ছোৱালী আপোনাৰ ছোৱালী আপোনাৰ দেউতাক নাথাকিলে আপুনি কিমান সুখ অনুভৱ কৰে যদি সেই ধৰক কিতাপবিলাকৰ এটা মোৰ ককায়েৰ হয় Hoy reclame amo. Ako teka kay Idol, parang deudar. Ang pulat ko ito kasi konmali yun kung kajano. Toy! Toy siya yun! Tulpa, deudaro, purko kaya na ito ko ito. Medical siyo! Manukwa, patio! Khobardar to
লগত বহুত কৰিব লাগিব মা লাগিব নাই বাবা মই বিশ্বাস নকৰোঁ নাই এনেকে নকবি মা দেখাই বিশ্বাস কৰিব লাগিব মা কোরআন বাইবেল কিতাব ভাগৱত এইবিলাকত এই কথা লিখা আছে কাইলৈ আপোনালোকৰ সন্মুখত আমাৰ গৌৰৱ উজ্জ্বল তৃতীয় তথা বিদায় নিশা এই বিদায় নিশাত আমি দুটাকৈ দৰ্শনী নিবেদন কৰিম প্ৰথম দৰ্শনী সন্ধিয়া ঠিক 5:30 যোৱাৰ লগে লগে আৰু দ্বিতীয় দৰ্শনী নিশা ঠিক 8:30 যোৱাৰ লগে লগে এই দুয়োটা দৰ্শনীতে আমি নিবেদন কৰিম বৰদেচিলা থিয়েটাৰৰ এই বছৰৰ আন এখন মঞ্চ অকল অস্ত আমাৰ গংগাৰ পানী মক্কাৰ মাটি এখন নাটক আৰু আমি চবেই নাটক কৰিছোঁ ইয়াত আমাৰ কোনো মানে চাৰ্কাছ নাই খালি আপোনালোকে আহক নাটক চাওক এখন ভাল নাটক চাব পাৰিব তাকে চাই একদম মজা গংগাৰ পানী মক্কাৰ মাটি ভাল লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে চাব পাৰা আৰু মানে কি আৰু আনকমন ষ্টৰিটো নহয় আপোনালোকে পৰিয়ালৰ লগত আহক নাটকখন চাওক সুন্দৰভাৱে উপভোগ কৰক গোটেইখিনি বহি পৰিয়ালে আপোনালোকে চাব পৰা নাটক আৰু এটা সুন্দৰ মেছেজ আছে ভাল নাটক লিখে গতিকে পৰিয়ালৰ সৈতে চাব পৰা নাটক এখন বৰ্তমান সময়ত যি নাটকৰ এটা ট্ৰেড চলি আছে সেই ট্ৰেডৰ পৰা অকণমান বেলেগ ধৰণৰ নাটক এখন ব্ৰিটিছ দাসৰ নাটক গতিকে আমি গোটেইবিলাক পৰিয়ালে লগ হৈ চাব পৰা এখন নাটক মানে দৰ্শক এটা মানে বেলেগ ধৰণৰ ৰুচি এটা তাকে গংগাৰ পানী মক্কাৰ মাটি চাই আহি এয়া গ্ৰীণ ৰুমত এয়া পল্লৱীৰ সৈতে ইমান ধুনীয়া অভিনয় কৰিছিল যেতিয়া প্ৰথম অপেনিং শ্বট আহিছিলোঁ তেতিয়া তাইৰ ভৰিখনত অকণমান দুখ পাইছিলে অলপ প্ৰব্লেম আছিলে এতিয়া তাই মানে ভালেই গৈছে সম্পূৰ্ণ ভাল কেনেকুৱা লাগিছে পল্লৱী তোমাৰ নাটকখন কৰি ভাল লাগিছে খালি দিছে একদম ভাল লাগিছে বৰ্তমান সমসাময়িক নাটক সমাজৰ কাৰণে প্ৰয়োজনীয় এখন নাটক মানুহৰ ৰেছপন্স কৰি ভাল সদায় এখন নাটক চাই আহি মানুহে কয় যে বহুদিনৰ ভাল নাটক চাই সেইটো আমাৰ কাৰণে আগ্ৰহ এটা গ্ৰুপ দলগতভাৱে চেষ্টা কৰিছোঁ যাতে দৰ্শকক আমোদ দিব পাৰোঁ নাটকখনৰ প্ৰতি জাষ্টিছ কৰিব পাৰোঁ থেংক ইউ চাম আকৌ বাকী নাটককেইখনো চাম গংগাৰ পানী মক্কাৰ মাটি আদি চালোঁ খুবেই ভাল লাগিছে নাটকখন গতিকে কি ক'ম আৰু খুবেই চাই কেনেকৈ ভালকৈ কৰা এয়া ইফালে মোক মাতি আছে থেংক ইউ এইফালে এয়া গ্ৰীণ ৰুমত মৃদুল বৰুৱা ৰৈ আছে মানে সাজি আছে গংগাৰ পানী মক্কাৰ মাটিৰ ছেকেণ্ড শ্ব'ৰ কাৰণে ৰেডি হৈ আছে নাটকখন চালোঁ ভাল লাগিল অকণ ক্লিপছ দেখুৱালোঁ তুমি কি ক'বা মানে ভাল পাইছে আৰু এতিয়া একো ক'ব নালাগে বাৰু তোমাৰ অকণ ক্লিপছ লৈ লৈছোঁ সেইবিলাক মানুহে চাব ঠিক আছে মানে কৰি আছোঁ চাই পেলাই থিয়েটাৰ চাই মেলিলে মস্ত চবেও কৈছে আমিও কৈছোঁ থেংক ইউ
মই এয়া বৰদৈচিলা থিয়েটাৰৰ এয়া মানে গ্ৰীণ ৰুমৰ পৰাই সামৰিছোঁ নাটকখন চালোঁ ভাল লাগিল অকণ ক্লিপছ লৈ লৈছোঁ আপোনালোকক দেখুৱাবলৈ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ বাই বাই